ল'ৰা তই ইয়াত শুই গান গাই আছ হা তাৰ ৰুমৰ অৱস্থা চাচোন আজি দেওবাৰ দিনটো বোলে অকণমান চাফ চিকুণ কৰোচোন নাই মানুহজনলৈকে বাট চাই থাকিব একো এটা কামৰ ল'ৰা নহয় মানে নহয় মানে মা সেই আমাক স্কুলৰ পৰা সেই প্ৰজেক্ট এটা কৰিব দিছে মই গান গাই গাই সেইটোকে ভাবিছোঁ কিবা সেই কেনেকৈ কৰোঁ কি কৰোঁ একদম মাথাটো বেয়া হৈ গৈছে আৰু একদম বহুত ডাঙৰ প্ৰজেক্ট গম পোৱা নে এইটোকে একদম চিন্তা কৰি পাৰিয়ে পোৱা নাই আৰু হ'ব মই তোৰ কথা জানো নহয় তই এটা কাম কৰচোন তই পুতুককৈ এই দোকান পৰা গৈছোন যা মই নোৱাৰোঁ এতিয়া ইমান ডাঙৰ প্ৰজেক্ট সেই তুমি কি বুজিবা হে সেই কাইলৈ কৰি দেখাব নোৱাৰিলে ছাৰে মোক একদম বেটাব স্কুলত আৰু মই নোৱাৰোঁ দেই তুমি ভাইটিক কোৱাগৈ যোৱা এইটো গৰুটো মানে ইয়াক কোৱাতকৈ মই নোকোৱাই ভাল আছে দেই প্ৰজেক্ট কৰিব মই তোৰ কথা জানো নহয় তোৰ কথা কামৰ অকল মানে ফাং ফুং কৰিব একো এটা কাম নকৰে ইয়াক কোৱাতকৈ মই তাহানি সেই ধুনুকে কওঁগৈ তুমি এতিয়া ধুনুকে কোৱাগৈ যোৱা বাৰু সেই পিছত দৰকাৰ হ'লে মাতিবা আই ঐ যেন তেন বাচিলোঁ এতিয়া এনেই মানে পঢ়া টেবুলখনতে বহি আৰু প্ৰজেক্টটো কৰাৰ নিচিনাই অকণমান এক্টিং কৰিব লাগিব এতিয়া যাওঁ প্ৰথমতে মই সেই এজনী বাইজনীক কওঁগৈ তাই অকল মোবাইল চাই থাকে কাম বন নাই তাইৰ ভাগত তাইক কওঁ ধুনীয়াকৈ চাহ একাপ বনাবলৈ তাৰপিছতে একদম ধুনীয়াকৈ চাহৰ কাপ লৈ আৰু একদম পঢ়া টেবুলত এক্টিং কৰি থাকিম ৰ ইজনী যে এনি টাইম সেই মোবাইলটোকে লৈ হেৰি কৰি থাকোঁ মুঠতে ঐ ছোৱালী যাচোন যা পটককৈ মোলৈ চাহ একাপ বনাই আনগৈ মোৰ সেই স্কুলৰ পৰা প্ৰজেক্ট দিছে মই একদম কৰি মাথাটো বিষাই গৈছে যাচোন পটককৈ বনাই আনগৈ যা মই নোৱাৰোঁ দেই চাহ এটা বনাবলৈ তই নিজে বনাই থাকে যা তোৰ মন গৈছে তই মোক একাপ চাহ বনাই দিব নোৱাৰ নেকি বা তোৰ সেই ভাইটোক একাপ চাহ বনাই খুৱাব নোৱাৰ নহ'লে তই যা আকৌ দেই জলদি মই কৈ দিছোঁ কিন্তু নহ'লে কিন্তু সেইটো কথা চাবি কওঁ মানুহৰ আগত কৈ ফিল্ম নকওঁ এইটো পাছে সঁচাকৈ শান্তি নাই দেই বনাইছোগৈ এতিয়া কেনে হে অইলা কি কৈছা হে এইমাত্ৰ সেই বিচনাখন জাপি থৈ গ'লোঁ ইহঁতৰ পাছে সঁচাকৈ মোৰ শান্তি নাই আৰু দেই তই খেলিবলৈ জেগা পোৱা নাই হে বিচনাৰ পৰা উঠি পিনে খেলিবলৈ আহিছ ঐ তই নাম বিচনাৰ পৰা নাম জল্দি আৰু হেৰি কৰ এই পটককৈ দোকানৰ পৰা আগে যা মই সেই ককাইক ক'লোঁ তাৰ বোলে কিবা প্ৰজেক্ট কৰিবলৈ আছে এইবিলাক যাব নোৱাৰে তই এটা কাম কৰিবি হেৰি মাংস দোকানলৈ যাবি আৰু দোকানীজনক ক'বি যে 800 গ্ৰাম লোকেল মুৰ্গী মাংস দিয়ক মই এনেই নাযাওঁ তুমি মোক কিবা এটা দিব লাগিব সেই খাবলৈ দিম বাৰু যা সেই 10 টকা এটা তই হেৰি কৰ পটাপট যা আৰু তোৰ সেই মনত নাথাকে যদি মই কাগজখনতে লিখি দিওঁ যে 800 গ্ৰাম লোকেল মুৰ্গী এই ধুনুৰ মনত নথকা কথা একোৱেই নাই তুমি লিখি দিব নালাগে মই আনিব পাৰিম তেনেহ'লে যা পইচা দিছোঁ পটাপট আগে যা অ'কে ব'লা মাংস বুলি কৈ যাব লাগিব দেই নহ'লে পাহৰি থাকিম নহয় 800 গ্ৰাম মাংস আমি নীলা গাড়ীহে লওঁ নহয় ৰঙা নীলা এতিয়া কি কাজিয়া কৰিছোঁ আপোনাক শুনি যাওকচোন নীলা মাংস কোলাটো মোৰ নহয় কোলাটো মোৰ নীলা মাংস কোলাটো মোৰ মুঠতে কোলাটো মোৰ কোলা মাংস হে ভগৱান ৰাতিপুৱাই ভাল গ্ৰাহক এজন পঠিয়াই দিয়া আৰু দেই এই দোকানদাৰ আপোনাৰ গ্ৰাহক আহি গ'ল আচ্ছা কোৱাচোন ভাইটি তোমাক কি মাংস দিম লোকেল দিম নে ব্ৰইলাৰ দিম নে আৰু কিমান দিম দাদা মোক এই কোলা মাংস দিয়ক কোলা মাংস কি কোলা মাংস আকৌ মই নাজানো মোক যেনেকৈ মায়ে কৈ পঠিয়াইছে মই তেনেকৈ কৈছোঁ আপোনাক কোলা মাংস বুলিতো একো মাংস নাই মোৰ দোকানততো ব্ৰইলাৰ আছে লোকেল মুৰ্গী আছে এইবোৰে পাবা কিবা কোলা মাংস কি হ'ব তুমি কেতিয়াবা খাই পাইছা নেকি কিবা কোলা মাংস মোৰ মনততো নাই বাৰু খাই পোৱা কিন্তু মায়ে কৈ পঠিয়াইছে যেতিয়া কিবা এটা আছে চাগে আমাৰ মায়ে এনেই মিছা কথা যদি নকয় নহয় মায়ে যি কয় একদম সেইটো সঁচা নাই ভাইটি তোমাৰ কিবা এটা ভুল আছে তুমি এটা কাম কৰা তুমি আকৌ ঘৰলৈ গৈ ভালকৈ সুধি আহা আমাক কি মই আকৌ ঘৰলৈ যাব লাগিব নে এতিয়া ঠিক আছে বাৰু ৰ'বা মই ঘৰৰ পৰা সুধি আহিছোঁ লাই হালে জালে ফুল চন্দন তুলসী আবেলি বতাহে ফুল চন্দন তুলসী মা তুমি সেই কিমান বুলি কৈছিলা মাংস তই তাৰমানে অনাই নাই মাংস নাই সেই মই যাওঁতে মানে এইবোৰ ৰাস্তাত যোনে মানুহবিলাকে যি টি চিঞৰি কথাখন পাতি আছে মই সেইকাৰণে পাহৰি থাকিলোঁ মানে মুখতে আওৰাই গৈছিলোঁ তথাপিও মই মানে পাহৰি থাকিলোঁ তুমি কোৱাচোন আকৌ কৈ দিয়া কিমান বুলি কৈছিলা মাংসটো 800 গ্ৰাম লোকেল মুৰ্গী তোক মই সেইকাৰণে কৈছিলোঁ কাগজ এখনতে লিখি দিওঁ বুলি লৈ যা নালাগে মা এই ধনুক কাগজত লিখি দিয়াৰ কোনো প্ৰয়োজন নাই এবাৰ মোৰ মনত থাকিব মই আহি আছোঁ ৰ'বা এই ল'ৰাটো সঁচাকৈ দেই কি কৰেগৈ ঠিক নাই এবাৰ সেই ভালকৈ 800 গ্ৰাম গৈ যাব লাগিব পাই 800 মাংস ভাইটি তেনেহ'লে মাক সুধি আহিলেগৈ নে কি মাংস লাগিব আৰু কিমান লাগিব দাদা সুধি আহিলোঁ মাংস সেইটোতো তোমাক সুধিবলৈ কৈছিলোঁ ন কিমান লাগিব আৰু কি লাগিব তোমাক লোকেল লাগিব নে ব্ৰইলাৰ লাগিব এই মুঠতে মায়ে কৈছে যে মাংস লাগিব আৰু মুঠতে মাংস দিয়ক মুঠতে এতিয়া মই তোমাক কেনেকৈ মাংস দি দিম আকৌ মই জানিব লাগিব নহয় তোমাক কিমান দিব লাগিব আৰু কোনটো মাংস লাগিব মায়ে মুঠতে কৈছে যে মাংস লাগিব মুঠতে আপোনাৰ এখন মাংস দোকান নহয় জানো তেনেহ'লে মাংস যি আছে তাকে দি দিয়ক এনেকৈ দিব নোৱাৰিম নহয় মই ভাইটি তুমি এটা কাম কৰা হেৰি তোমাৰ ফোনৰ নাম্বাৰ মনত আছে নেকি ঘৰৰ ফোনৰ নাম্বাৰ মনত থকাটো আছে বাৰু এই ফোনটো দিয়ক বাৰু মই সুধি চাওঁ এইটো লোৱা ভাইটি ফোনটো সুধি লোৱা দিয়ক বাৰু সুধি চাওঁ এতিয়া পিছে মোৰ মনত থকা নাম্বাৰটো মাৰ হয়নে নহয় আকৌ মই ভাবিছোঁ যে হয়ে আৰু কোনো কথাই নাই এই ধনুৱে একো কথাই ভুলকৈ নাভাবে
ৰ'ব দেই ৰিং হৈ আছে ধৰা নাই এতিয়ালৈকে ফোনটো হেল্ল' মা মা তুমি যে মাংস আনিবলৈ কৈছিলা সেই কিমান বুলি কৈছিলা মই পাহৰি থাকিলোঁ নহয় তহঁতে ৰাস্তাত কৈ আছিলো যিমান হয়তো পাহৰি থাকিলোঁ গম পাইছা নে এতিয়া ক'লেচোন পটককৈ মা কোন মা মই এতিয়ালৈকে বিয়া হোৱা নাই অ'কে মই কলেজত পঢ়ি আছোঁ কলেজত পঢ়ি থকা মই এজনী বিউটিফুল ছোৱালী মই এতিয়ালৈকে বিয়া হোৱা নাই কথা ক'বলৈ আহিছে মা কিনো তুমি এনে মালি কৈ আছা মই ধুনুৱে কৈছোঁ ধুনুৱে তুমি মাংস আনিবলৈ দিয়া নাছিলা নেকি মই পাহৰি থাকিলোঁ বোলো কৈ দিয়াচোন পলি তোৰ বেছি উৎপাত হৈছে অলপ ন ৰং নাম্বাৰ লগাই পিনে ছোৱালী জোকাবলৈ আহিছা নেক্সট টাইম যদি মোক ফোন কৰা নহয় ফোন নাম্বাৰটো পুলিচত দি দিম ভাইটি তুমি ৰং নাম্বাৰ লগাই নাপায় দেই এই ফোনটো দিয়া এই তুমি মালৈ ফোন কৰিব নালাগে মুঠতে এইবোৰ নাম্বাৰ এই পুলিচত দিব লাগিলে বৰ বিপদতে পৰিম মই দেই মই বৰ বিপদতে পৰিম দিয়া ফোনটো দিয়া লগ পাই আপোনাৰ ফোনটো লগ মই এইবোৰ মাংস চাংস নিকিনো আৰু ঘৰলৈ যাওঁগৈ মুঠতে ঘৰৰ পৰা মই বেলেগ কাৰোবাক ডাঙৰ মানুহ পঠাই দিছোঁ বাৰু দেই হ'ব দিয়া ফোনটো আজিকালি ল'ৰা ছোৱালীবোৰ যে কি আৰু দেই একো কথাই মনত নাথাকে মুঠতে সিহঁতৰ এই ধুনুটো ইমান দেৰি অহা নাই পাই মই থনি আদা নহৰু গুচাই কৰি ৰেডি কৰি থৈছোঁ আজি একদম ধুনীয়াকৈ বনাব লাগিব মাংস চাংস এনেই ডাৱৰীয়া বতৰটো একদম জালুক অকণ দি দিব লাগিব বৰ হৈ থাকে পাই জালুক দিলে খাবলৈ আকৌ ধুনু আহিলি মাংস কটা নানিলোঁ মই মাংস চাংস কি হ'ল আকৌ অথনি দুবাৰকৈ সুধিবলৈ আহিলি মাংস কথা এবাৰ ভালকৈ কৈ তেতিয়া বুজি নাপালি আকৌ এবাৰ দোকানৰ পৰা আহি পিনে সুধি গ'লি এতিয়া আকৌ মাংস ননাকৈ গুচি আহিছে তুমি কেনেকৈ কৈ পেলাই মই একো ভালকৈ বুজি নাপালোঁ মুখতে আওৰাই গৈছিলোঁ এই ৰাস্তাত যি মানুহে যি কথাবিলাক পাতি থাকে চিঞৰি ডাঙৰকৈ সেইটো কাৰণে মই পাহৰি থাকিলোঁ আৰু মই ফোনো লগাইছিলোঁ তোমাৰ ফোনটো ক'ৰবাত ৰং নাম্বাৰ লাগিলে বোলে মই তেতিয়া নাম্বাৰ ডাইল কৰিছিলোঁ ক'ব ন এইবোৰ মোবাইল কোম্পানীবিলাকৰ কিবা চাল পায় বাদ দিয়া আজি মাংস খাবলৈ সঁচাকৈ আৰু দেই দেউতাকটো ঘৰত নাথাকিলে মুঠতে কিবা এটা বস্তু খাম বুলি ভাবিলেও সিহঁতৰ পৰা খাব নোৱাৰিও ঈশ্বৰ ডাঙৰটোক ক'লোঁ সেই বুদ্ধি কৰি পিনে পঢ়িম বুলি প্ৰজেক্ট বনাবলৈ দিছে বুলি সোমাই আছে এনে একদম সি মহাপণ্ডিতটো এনেই হ'লে পঢ়িবলৈ ক'লোঁ পঢ়িবলৈ মন নাই আজি আকৌ প্ৰজেক্টটো কাম কৰিবলৈ দিনৰ দিনটো ৰুমত সোমাই আছেগৈ আৰু এইটোক পঠিয়ালোঁ এতিয়া এইখন খাই এতিয়া মাংস ভালকৈ অথনিৰ পৰা মই আদা নহৰু গুচাই জালুক চালুক ধুই কৰি ৰখি আছোঁ এতিয়া খা ভালকৈ মাংস সঁচাকৈ দেই তহঁতৰ তাত কিবা কাম কৰিবলৈ দিয়াতকৈ মুঠতে একো নোকোৱাই ভাল আৰু নকবি আজিৰ পৰা একো কামৰ কথাই নকওঁ তহঁতৰ তাত দেই মই সঁচাকৈ এতিয়া কিবা মই পাহৰি গৈছোঁ সেইটো মোৰ তাত দুখ নেকি কিবা ফোনটো মই লগাইছিলোঁ ৰং নাম্বাৰ লাগিছে সেইটো কিবা সেই মোবাইল কোম্পানীৰ গাঠে দুখ